সম্পাদকসকল আৰু আজি এই কাৰ্যসূচীত থকা বিভিন্ন জিলা বা বিভিন্ন প্ৰেছ ক্লাবৰ সন্মানীয় বিষয়ববীয়া আৰু সংবাদকৰ্মী বন্ধুসকল, আপোনালোক সকলোকে প্ৰথমে মই নমস্কাৰ জনাইছোঁ। ভাল এটা টপিক আছিল, যিটো বিষয়ত আলোচনা কৰিবলৈ আপোনালোকে ঠিৰাং কৰিছিল। বিষয়ত অধিক বা বিশেষভাৱে ক'ব পাৰিব বুলি মই নিজে ভাবি লোৱা নাই। তথাপিও মই চমুকৈ দুবাৰমান ক'ব বিচাৰিছোঁ। আৰু ভাল লাগিল যে আমাৰ কোকৰাঝাৰৰ নেশ্যনেল প্ৰেছ ডে কাইলৈ অবজাৰ্ভ কৰা হ'ব, যিটো আমাৰ ভাৰতবৰ্ষত 1966 চনৰ পৰাই উদযাপন কৰি অহা হৈছিল। মই আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবে হয়তো বহুত বছৰ আগৰ পৰাই এইদিনীয়া কাৰ্যসূচীৰে এই দিৱসটো উদযাপন কৰি আহিছে। এই দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছে। আজি মই আপোনালোক সকলোকে কাইলৈ যি প্ৰেছ ডে সংবাদ যি দিব, তাৰ কাৰণে আজি মই আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ ক'বলগীয়া যি টপিক আছিলে, importance of media in transforming good governance and sustainable regional development, এই বিষয়ত মোৰ ক'বলগীয়া আছিল। আমি সকলোৱে জানো যে সংবাদ মাধ্যমৰ আমাৰ যি ইম্পৰ্টেঞ্চ, যি গুৰুত্ব, আৰু সেই গুৰুত্বটো কি, ট্ৰেন্সফৰ্মিং গুড গভৰ্নেন্স, এটা সুশাসন, ভাল চৰকাৰ ক'বলৈ গ'লে এটা সুশাসন, কোনে শাসন কৰে? চৰকাৰে শাসন কৰে। এটা সুশাসন, এটা ভাল চৰকাৰ পাবৰ কাৰণে আমাৰ সংবাদ মাধ্যমৰ গুৰুত্ব বা সংবাদ মাধ্যমে এটা সুশাসন আনিবৰ কাৰণে তেওঁলোকৰ যি ৰোল, এই ৰোলৰ বিষয়ে, আৰু লগতে সাষ্টেইনেবল ৰিজনেল ডেভেলপমেণ্ট। সাষ্টেইনেবল বুলি কোৱাৰ লগে লগে পাঠমানেও বুজে। আমি এই শব্দৰ অৰ্থটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। বহুকাল চলি থাকিব পৰা বা জিকি থাকিব পৰা সুৰক্ষামূলক অনুকূল, ইয়াত সাষ্টেইনেবল অৰ্থটো ব্যৱহাৰ কৰিছোঁ। আমাৰ এই অঞ্চলত ভাল বহুকাল যাতে ডেভেলপমেণ্ট হয়, তাৰ কাৰণে সংবাদ মাধ্যমৰ যি গুৰুত্ব বা সংবাদ মাধ্যমৰ যোগেদি আমি তাৰ ৰোল ল'ব পাৰোঁ নেকি। তো আজি আমি যদি চাওঁ, আমাৰ ৰিজনেল ডেভেলপমেণ্টৰ কথাটো যদি আমি আগত যদি চৰ্চা কৰোঁ, তো আজি আমি বিশেষকৈ বিটিএছচি আমাৰ সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ এটা ৰোল যে আমি লৈ আছোঁ বা আৰু ল'ব লাগিব, এই কথাটো মই প্ৰথমে ক'ব বিচাৰিছোঁ। আমাৰ আজিৰ সন্মানীয় ডক্টৰ নিলোৎ শইকীয়া ডাঙৰীয়াই তেওঁ নিজৰ উদ্বোধনী ভাষণত কৈ গ'ল যে পদবিকাৰৰ কথা, চতুৰ্থ স্তম্ভৰ ডেমক্ৰেসি, গণতন্ত্ৰ যদি শক্তিশালী
হ'ব লাগে তেতিয়াহ'লে আমাৰ এই ফ'ৰ্থ পিলাৰ যি চতুৰ্থ যে স্তম্ভ আছে এইটো তোমাৰ অতি শক্তিশালী হ'ব লাগিব। আজি আমি ব্ৰিটিছৰ কথা যদি আমি আলোচনা কৰোঁ, অপজিশ্যন এতিয়া সদনত নাযায় যাক বুলি কৈছে কিছুমান কাগজ দেখিছোঁ যোৱা নাই এই ইয়াত মই তো কোনে ৰ'ল ল'ব? আমি ভূ-ভাৱনৰ কথা ইয়াত কৈছোঁ। আজিৰ আমাৰ যি টপিক এই টপিকত আমি ভূ-ভাৱনৰ কথা কৈছোঁ। সম্ভৱ হ'ব জানো অপজিশ্যন নাথাকিলে ভূ-ভাৱন সম্ভৱ হ'ব? সাপোজ মই ৰুলিং পাৰ্টিৰ মানুহ হ'লে মই সেইটো কওঁ টপিকে সেইটো ক'বলৈ দিছে যে ভূ-ভাৱন যদি আমি আনিব লাগে তেতিয়াহ'লে আমাৰ অপজিশ্যনত ঠিক থাকিব লাগিব, আঙুলিয়াই দিব লাগিব। চৰকাৰে এই সিদ্ধান্তটো হোৱা নাই, জনসাধাৰণৰ উপযোগী হোৱা নাই, ৰাইজৰ হিতৰ কাৰণে হোৱা নাই, হিতৰ বিপৰীতে গৈছে আপোনালোকৰ ডিচিশ্যন। কোনে ক'ব? কোনে আঙুলিয়াই দিব? অপজিশ্যন। কিন্তু আমাৰ কাউন্সিলত অপজিশ্যনে কৈ আছে যে আমি বয়কট কৰিম আৰু আজিলৈকে যোৱাই নাই। তেতিয়াহ'লে আমাৰ কাউন্সিল এৰিয়াত আমাৰ সাংবাদিক বন্ধুসকলক আমাৰ মিডিয়া ডাবল ৰ'ল আহিল, ডাবল ৰ'ল, দুটা ৰ'ল আমি প্লে কৰিব লাগিব এতিয়া। এটা হ'ল আমি নিজে সাংবাদিক হিচাপে, এটা ৰ'লটো আমাৰ আছে ফ'ৰ্থ পিলাৰৰ মানুহ, আৰু এটা ৰ'লটো হ'ল আমি অপজিশ্যনৰ ৰ'লো আমি ল'ব লাগিব, কিয়নো আমাৰ ইয়াত ভূ-ভাৱন লাগে, হয় নে নহয়? আমি এটা ৰ'লটো প্লে কৰি আছোঁ, সংবাদ মাধ্যমে এটা ৰ'লটো সদায় আমি প্লে কৰি আহিছোঁ। উই আৰ ফ'ৰ্থ পিলাৰ, আমি চতুৰ্থ স্তম্ভ, কিন্তু আমাৰ কাউন্সিলত যিহেতু অপজিশ্যনৰ ৰ'ল নাই, গতিকে সেই অপজিশ্যনৰ ৰ'লটো আমি প্লে কৰিব লাগিব। আমাৰ দায়িত্ব দুটা। সংবাদ মাধ্যমক কি বুলি কৈছে? ৱাটছ ডগ, জাগ্ৰত কুকুৰৰ লগত তুলনা কৰিছে, জাগ্ৰত প্ৰহৰী বুলি কৈছে। কুকুৰ পোহাটো এতিয়া সকলোৰে এটা ফেশ্বন হৈ গৈছে। এটা ঘৰত ৩টা ৪টা দেখা যায়, ভাল ভাল ঘৰত ফেশ্বন এটা হৈ গৈছে। তো কি কৈছে? সংবাদ মাধ্যমক তুলনা কৰিছে জাগ্ৰত প্ৰহৰী হিচাপে, ৱাটছ ডগ বুলি কৈছে। পহৰা কি? কুকুৰে মালিকৰ ক্ষতি নহওক, কি ক্ষতি? বহু ধৰণৰ চোৰ আহিব নোৱাৰে, পহৰা দি, বেয়া মানুহ আহিব নোৱাৰে, পহৰা দি, মালিকৰ অনিষ্ট নহয় ৰাতি, পহৰা দি। পহৰা দি বেছি নুশুনে, ভুলে গম পাই যায়, শব্দ হ'লে গম পাই যায় কোনোবা মানুহ আহিছে আৰু আৰম্ভ কৰে। প্ৰহৰী, জাগ্ৰত প্ৰহৰী। আমাৰ সংবাদ মাধ্যমকো কৈছে জাগ্ৰত প্ৰহৰীৰ লগত তুলনা কৰিছে, ৱাটছ ডগ। আমাৰ সমাজত বেয়া বস্তু নাহক, আমি কমেই কম্প্ৰমাইজ নাই। আমাৰ দেহত ক্ষতি হ'ব নোৱাৰে, আমি কমেই ইয়াত। আমাৰ অঞ্চল বুলি আমি কম, এতিয়া আমাৰ BTC যাতে কোনো ক্ষতি নহয় তাৰ কাৰণে আমি কমেই, আমি কম্প্ৰমাইজ নকৰি আমি সদায় জাগ্ৰত প্ৰহৰী হৈ আমি কাম কৰি যাম। চৰকাৰে কি ডিচিশ্যন লৈছে, যদি সেই চৰকাৰৰ ভুল ডিচিশ্যন, তেতিয়াহ'লে আমি কম আমাক এটা দায়িত্ব দিছে, আমাৰ এটা টাইটেল হৈ গ'ল সংবাদ কৰ্মীবিলাকৰ, সংবাদ মাধ্যমে এটা টাইটেল পালে যে ৱাটছ ডগৰ লগত তুলনা কৰা হৈছে। আৰু সেই ৰ'ল আজি আমাৰ বহু সংবাদ কৰ্মীসকলে এই ৰলটো প্লে কৰে। হয়, দুই এজন আছে যেনেকৈ চৰ্চা হয়,
নীলা সাংবাদিকৰ কথা চৰ্চা হয় কোৰ্টৰ মজিয়ালৈ যাব লগা হয় আছে উদাহৰণ আছে যেনেকুৱা উদাহৰণ আছে থাকি ভাল বেয়া সমাজত চাপ পাৰ্চেণ্ট আছে এনেকুৱা বেয়াও কিন্তু বেছি আমি আমাৰ অঞ্চল আমাৰ ৰাজ্যখন আমাৰ দেশখন যাতে প্ৰকৃতি গতিৰে চলিব পাৰে তাৰ কাৰণে সংবাদ মাধ্যমে সংবাদ কৰ্মীবিলাকে কাম কৰি আহিছে আমাৰ সংবাদ কৰ্মীবিলাকক এই যে আমি গুড গভৰ্নেন্সৰ যে কথা কৈছোঁ ইয়াত ডাঙৰ ৰোল প্লে কৰে সংবাদ কৰ্মীবিলাক কেনেকৈ অলপ আমাৰ ইয়াত ডাঙৰীয়াও কৈছোঁ যে চৰকাৰৰ কথাটো ৰাইজৰ আগত লৈ যাব লাগে বৰ্তমানৰ সময়ৰ কথা যদি আমি আলোচনা কৰোঁ কোভিড-19 সময়ত যদি কথাটো আমি আলোচনা কৰোঁ আমাৰ কোকৰাঝাৰ অঞ্চলত আমাৰ গোটেই অসমতো আজিলৈকে 100% কোভিড-19 ইনজেকশ্যন লোৱা নাই লৈছে জানো লোৱা নাই কেইদিনমান আগত ৰাজ্য চৰকাৰে মাতি পেলাই মিটিং কৰিব লগা হৈছে বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীসকলক বিভিন্ন তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানত আমাৰ লিডাৰসকলক মাতি আলোচনা কৰিব লগা হৈছে আমাৰ কোকৰাঝাৰতো হৈছে যে অমুক অঞ্চলত এতিয়ালৈকে তেনেকুৱা হোৱা নাই ইমান পাৰ্চেণ্টে হৈছে আমি চিৰিয়াছ নহয় এই চৰকাৰখনৰ যি আঁচনি চৰকাৰে কৰিব লোৱা যিবিলাক আঁচনি এই আঁচনিবিলাক ৰাইজৰ মাজত লৈ যোৱাৰ কামটো কোনে কৰে সংবাদ মাধ্যমে কৰে আৰু আনহাতে ৰাইজৰ অভাৱ অভিযোগবিলাক যি ৰাইজে পোনপটীয়াকৈ চৰকাৰক ক'ব নোৱাৰে চৰকাৰক ক'ব পৰাকৈ তেনেকুৱা কোনো সুবিধা নাই এই কথাবিলাক সংবাদ মাধ্যমে বাৰ্তা হিচাপে তেওঁলোকে চৰকাৰক আনি দিয়ে চৰকাৰৰ ওপৰত এটাটো হ'ল চৰকাৰৰ কথাটো ৰাইজৰ মাজত বিলাই দিয়ে আৰু আনহাতে ৰাইজৰ কথাটো চৰকাৰৰ ওচৰত আনি দিয়াৰ কামটো আমাৰ সংবাদ কৰ্মীবিলাকে কৰি আছে ভাল যদি সাহস লাগে আমাৰ সাহস ব্যৱস্থা যদি ভাল যদি হ'ব লাগে এই চাৰিটা যি স্তম্ভ আছে যি ফ'ৰ পিলাৰ চব ঠিক হ'ব লাগে তেতিয়াহে আমাৰ ই সুসাহস হ'ব আৰু ইয়াত স্পেচিয়েলি আমাৰ ইয়াত আজি আমাৰ মিডিয়া যিটো ইম্পৰ্টেঞ্চ ভাল সাহস আনা ইয়াৰ কথাটো আমি আজি ইয়াত বেছি ষ্ট্ৰেছ দিছোঁ কাৰণ আজি আমি সংবাদ কৰ্মীৰ আমি ইয়াত এটা আলোচনা চক্ৰ আমি পাতিছোঁ তো সেই ভাগৰ পৰা যদি চাই আমাৰ কৰণীয় কাম বহুত পৰিৱৰ্তন কৰিব লাগে নো কম্প্ৰমাইজ কৰা বহুত আমিও লগ পাওঁ ভাল বেয়া বহুত সাংবাদিক বন্ধু আমিও লগ পাইছোঁ কাৰণ এখন থাকিলে চব হৈ যায় এনেকুৱাও পাইছোঁ আৰু আমাৰ কিছুমান অসুবিধাও আছে জীৱিকা হিচাপে আমি ল'ব পৰা নাই জীৱিকা হিচাপে আমি ল'বলৈ আমাৰ এতিয়াও তেনেকুৱা অৱস্থা লৈ অহা নাই তো এনেকুৱা ক্ষেত্ৰত আমাৰ যিটো দায়িত্ববোধ এই যি কথাটো লৈ আমি আলোচনা কৰি আছোঁ এইটো আমি কেনেকৈ পালন কৰি যাম এজন সংবাদ কৰ্মী হিচাপে এইটো আমাৰ কাৰণে এটা ডাঙৰ এটা চেলেঞ্জ যিসকল যুদ্ধ ক্ষেত্ৰত যান সেই সাংবাদিকসকল
বানাদিনো যায় দেহকে কাম কৰি আছে চোৰাংচোৱা হিচাপে এইবিলাকৰ কথা যদি আমি ভাবো তেওঁলোকৰ পিনে যদি আমি চাওঁ নিজৰ জীৱনটো আহুতি দি পেলাই তেওঁলোকে যুদ্ধৰ ক্ষেত্ৰত গৈছে বিদেশত তেওঁলোকে সোমাই পেলাই চোৰাংচোৱা তেওঁলোকে কৰি আছে ইহঁতৰ তুলনাত আমি যদি নিজকে যদি আমি অলপ বুজাই চাওঁ তেতিয়াহ'লে আমাৰ বহুখিনি inspiration আমি পাওঁ যেটা আমি এটা কি রয়েছে একটা প্রফেশন হিসাবে আমি নেই প্রফেশন হিসাবে ললেও আমার আর একটা দায়িত্ব আছে যে আমি সমাজ পরিবর্তন করার ক্ষেত্ৰত মিডিয়ায় অগ্ৰণী এটা ভূমিকা ল'ব লাগিব এইটো আমি কওঁ আজি আমি দেখিছো ৰাজনৈতিক যি ব্যৱস্থা আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ এই কথাবিলাক আমি চব কম বেছি পৰিমাণে হ'লেও আমি জানো আমি অধ্যয়ন কৰোঁ কম বেছি পৰিমাণে হ'লেও এনেকুৱা চিটুৱেশ্যনত আমি এই আমাৰ বিটিসি অঞ্চলত থাকি পেলাই কেনেকৈ আমাৰ অঞ্চলটো সাস্টেইনেবল ডেভেলপমেন্টৰ কাৰণে ইয়াত আমি কাম কৰিব পাৰোঁ এতিয়া আমি কৈ আছো যে সাস্টেইনেবল পিচ খন্তেকীয়া নহয় চিৰস্থায়ী শান্তি আনিব লাগিব আমাৰ খ্ৰীষ্টান কৈছো সাস্টেইনেবল পিচ খন্তেকীয়া নহয় চিৰস্থায়ী শান্তি যাতে আমাৰ ইয়াত আহে So sustainable development খন্তেকীয়া নহয় চিৰস্থায়ী যাতে ডেভেলপমেন্ট হয় খন্তেকীয়া নহয় কিবা এটা শিকাইলে কৰিলে বাস নাই এনেকুৱা চিৰস্থায়ী ইয়াত যাতে ডেভেলপমেন্ট হয় চিৰস্থায়ী যাতে ইয়াত মানে শান্তি যাতে খন্তেকীয়া নহয় সাস্টেইনেবল চিৰস্থায়ী এইটো আমি বিচাৰিছো তো আজি আপোনালোকে যিটো টপিক বাছি লৈছে বা আমাৰ প্ৰেছ ক্লাবে যিটো টপিকটো আমি বাছি ল'লোঁ ইয়াত যে এনেকৈ আমি সাস্টেইনেবল এটা ডেভেলপমেণ্ট চিৰস্থায়ী ডেভেলপমেণ্ট এটা ইয়াত কৰিব পাৰোঁ কেনেকৈ আমাৰ মাজত এটা সুশাসন এটা ভাৱৰ ব্যৱস্থা আমি আনিব পাৰোঁ আপোনালোকে লিখে আপোনালোকে চৰ্চা কৰি আছে বিটিচি এই হৈ আছে আগত এনেকুৱা আছে বৰ্তমান এনেকুৱা লিখে ইয়াত এতিয়ালৈকে হয়তো আক্ষৰিকভাৱে হয়তো 100% আমি ক'ব পৰা নাই এতিয়া আমাৰ ইয়াত সুশাসন এটা আহিছে অসমত এটা সুশাসন আহিছে ভাৰতত সুশাসন আহিছে হয়তো আমি 100% আমি ক'ব পৰা নাই কিন্তু আমি ক'ব পাৰিব লাগিব যে আমাৰ ব্ৰিটিছ সুশাসন আহিলে আমাৰ অসমত এতিয়া নতুন মুখ্যমন্ত্ৰীৰ দিনত এটা সুশাসন আহিল ভাৰতত এতিয়া সুশাসন আহিল এইটো আমি ক'ব পাৰিব লাগিব আৰু ইয়াত আমাৰ ইয়াত এটা গুৰুত্বপূৰ্ণ এটা ৰল থাকিব লাগিব যি ৰলটো ট্ৰান্সফৰ্ম কৰিব সুশাসন সেইটো দায়িত্বটো ল'ব লাগিব এজ এ লেজিসলেটৰ মই এজন এমএলএ হোৱাৰ কাৰণে মোৰ এটা দায়িত্ব আছে কেনেকৈ সুশাসন এটা আনিব পাৰোঁ আজি বহুত কথা আমি আলোচনা কৰিব পাৰোঁ আজি এখানে আছে বর্তমান মুখ্যমন্ত্রী কৈছে এই দালাল রাজ বন্ধ কৰিব লাগে কিছুমান ডিপার্টমেন্ট হৈ গ'ল চেষ্টা কৰিও আছে যে এনেকুৱা নহ'ব দালাল ৰাজ আৰু নচলিব সিন্ডিকেট আৰু নচলিব কিবা কিবি নচলিব সুশাসন আনিব লাগিব আৰু সুশাসন আনিবৰ কাৰণে সকলোৱে আমি কাম কৰিব আজি আমাৰ ব্ৰিটিছ অঞ্চলত সুশাসন আনিবৰ কাৰণে আমি আপোনালোকে আমি সকলোৱে মিলি পেলাই আমি কাম কৰিব লাগিব ৰং এদিনতে হোৱা নাছিল ৰং ৰাখিছোঁ ঠিক তেনেকৈ আমিও আমাৰ ব্ৰিটিছ এদিনতে
বা এই 10 মহিলা সরকারে 10 পাওতে আমি দুঃভাবনা আনিব পাৰিম আমাৰো দুঃভাবনা আনিবৰ কাৰণে কষ্ট কৰিব লাগিব মানুহৰ অভ্যাস হৈ গ'ল অভ্যাস তো এনেকুৱা এটা প্ৰেছাৰ পলাই কৰিব লগা হয় ৰাতিপুৱাতে আমি পলাই কৰিব লগা ৰাতি মানে 11টাতে ঘৰত যাব মন যায় এনেকুৱা হয় এই শাসন যি চলি আছে আমাৰ মাজত এই শাসন বৰ্তমানত দেখি যি ব্যৱস্থা চলি আছে যি এটা ট্ৰেডিশ্যন চলি আছে আমাৰ মাজত এইটো চালে ইমান সহজ নহয় মোৰ সাহস ইমান সহজ মই এজন ইচ্ছা কৰিলে আমি যদি সহযোগ নকৰে ৰাইজে যদি সহযোগ নকৰে সম্ভৱ নহয় এইটো পচিবল নহয় এনেকুৱা যেন বৰ্তমান যিটো ট্ৰেণ্ড আপোনালোকে বুজি পাইছে আমি ইলেক্টেড এজন এমএলএ 5 মাহ হৈ গ'ল এতিয়া আমনি লাগিছে এই যে চিষ্টেমত আমনি লগা হৈছে ৰাতিপুৱাৰ পৰা জোন পাতি যায় ঘৰত মই অলপ নেগেটিভ 12টা পাৰ হৈ গ'ল ৰাতিপুৱা উঠোতে মই 6টা বা 6:30 হয় 6টাৰ পৰা মই ঘৰত বহুত ভিৰ হয় মেলাৰ নিচিনা সদায় এদিন নহয় উইকলি যদি এদিন হয় দুদিন হয় বাচ্চা ক্লাস যায় তো রোজ সদায় কি হয় এই একটা সিস্টেম সকলে পাই যায় মই কালি পরে বিয়া পড়া আরম্ভ এই ইসলামী